নমস্কাৰ এই মুহূৰ্তে আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 4 মে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বাতৰিসমূহ যুগুত কৰা হৈছে। নিতৌ এনেধৰণৰ নতুন নতুন ভিডিঅ' চাবৰ বাবে টেকনিক বাই লালচান ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আজিৰ খবৰ গৰম খবৰ। হয়, আপোনালোকে ঠিকেই চাই আছে। আজিৰ খবৰ অতি গৰম খবৰ। ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰীৰ 7টাকৈ বৃহৎ ঘোষণা। মেট্ৰিক পাছ কৰা লাখ লাখ শিক্ষাৰ্থীৰ বাবে ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ উপৰি আৰু প্ৰতিগৰাকী শিক্ষাৰ্থীৰে নামভৰ্তি হ'ব বিনামূলীয়াকৈ। যুৱক যুৱতী সকলোৰে নামভৰ্তি কিন্তু এইবাৰ বিনামূলীয়াকৈ নামভৰ্তিকৰণ কৰা হ'ব। প্ৰতিগৰাকী ছাত্ৰীৰ একাউণ্টত সোমাব 10,000কৈ টকা। ইয়াৰ উপৰিও প্ৰতিগৰাকী ছাত্ৰীৰ একাউণ্টত 10,000কৈ টকা সোমাব। কেৱল এবছৰৰ বাবে নহয়, এই সুবিধা কিন্তু প্ৰতি বছৰে হৈ থাকিব। এইচএছ ফাৰ্ষ্ট ইয়াৰত পাব 10,000 টকা। হয়, যিসকলে এইচএছ ফাৰ্ষ্ট ইয়াৰত নামভৰ্তিকৰণ কৰিব সেইসকলে কিন্তু 10,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব। আনহাতে এইচএছ 20 ইয়াৰ অৰ্থাৎ দ্বিতীয় বৰ্ষতো কিন্তু 10,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব। সমান্তৰালভাৱে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত নামভৰ্তিকৰণ কৰিলে যিসকলে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত নামভৰ্তিকৰণ কৰিব সেইসকলে কিন্তু 12,500 টকাকৈ পাব। ডিগ্ৰীত ছেকেণ্ড ইয়াৰত নামভৰ্তি কৰিলে ছেকেণ্ড ইয়াৰ আৰু থাৰ্ড ইয়াৰত নামভৰ্তি কৰিলেও 12,500 টকাকৈ লাভ কৰিব। কেৱল এয়াই নহয়, কেৱল এয়াই নহয়, বিশ্ববিদ্যালয়ত নামভৰ্তিকৰণ কৰিলেও পাব 25,000কৈ টকা। এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী বৰপেটাত নিৰ্বাচনী প্ৰচাৰ চলাই এই ডাঙৰ মন্তব্য কৰিছে, এই ডাঙৰ ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমাৰ লগত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে। আপোনালোকে শুনক কি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সায়েন্স কলেজ লাগে বৰবালা, হয় না? আচ্ছা, সায়েন্স কলেজ কিয় লাগে? পঢ়িবৰ কাৰণে লাগে। এতিয়া মই যিসকল বাবা মা আজিৰ মিটিঙত আছে, সব বাবা মাক মই এটা ৰিকুৱেষ্ট কৰিম। ভাই, মোক ভাল পায় বেয়া পায়, এটা কথা মনত ৰাখিব যে শিক্ষা অবিহনে আমি বহুত দূৰ আগবাঢ়িব নোৱাৰোঁ, হয়নে? সেইকাৰণে এইবাৰ যি ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰিছে তেওঁলোকক আপোনালোকে কলেজত এডমিশ্যন দিব। এইবাৰ এডমিশ্যনত 1 টকাও দিব নালাগে, মই বিনা পইচাত এডমিশ্যন কৰিম, হ'ব? তাৰপিছত আমাৰ গাঁওবিলাকত আমাৰ গাঁওবিলাকত ল'ৰা আৰু ছোৱালী দুইটাকে বাপেক মাকে পঢ়াব নোৱাৰে, সেইকাৰণে ছোৱালীজনীক সোনকালে বিয়া দি দিয়ে, হয়নে? এইবাৰ মই কৈছোঁ যে আজিকালি অসমত চাকৰি যে ওলায় 30% চাকৰি ছোৱালীৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকে। এই যে পুলিচতো দেখিছে কিমান ছোৱালীয়ে চাকৰি পাইছে, আপোনালোকে দেখিছে। নাৰ্ছতো ছোৱালীয়ে চাকৰি পায়। সেইকাৰণে এইবাৰ ছোৱালীক বিয়া নিদি আপোনালোকে কলেজত নামভৰ্তি কৰাই দিয়ক আৰু কলেজত যিটো পঢ়াৰ খৰচ বছৰি 10,000 টকা মামাই তাইৰ বেংক একাউণ্টত দি দিয়ে। বুজি পালে যে ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাৰ ওপৰত থাকিব। ল'ৰা আৰু ছোৱালী দুইটাৰে এডমিশ্যন বিনামূলীয়া হ'ব, কিন্তু ছোৱালী যাতে সোনকালে বিয়া নহয়, তাইক যাতে আমি ডাঙৰ কৰিব পাৰোঁ, সেইকাৰণে হায়াৰ ছেকেণ্ডাৰী পঢ়িলে ছোৱালীয়ে 10,000 পাব, ডিগ্ৰী পঢ়িলে 12,500 পাব আৰু ইউনিভাৰ্চিটিত পঢ়িলে 25,000 টকা কৰি বছৰত মই দিম। বুজি পালে? সায়েন্স